মই নাভাবোঁ যে সমাধি ক্ষেত্ৰলৈ কিছু এছপি থাকিব লাগে। অসমৰ ৰাইজে যিদৰে এই সমাধি ক্ষেত্ৰক সন্মান কৰিছে, গুৰুত্ব দিছে, সেই গুৰুত্ব কোনো চৰকাৰী এছপি দিব নোৱাৰে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো জীয়াই ৰাখিছে। অসমৰ ৰাইজে এই সমাধি ক্ষেত্ৰটো তীৰ্থস্থললৈ পৰিণত কৰিছে। ইয়াত কোনো চৰকাৰী এছপি আৰু কোনো ভূমিকা মই নেদেখোঁ। আৰু চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজৰ আৱেগটো শ্ৰদ্ধা কৰা আৰু নিজৰ কথাৰ কিছু মৰ্যাদা ৰাখি অসমৰ ৰাইজক এই সময়ত সহায় কৰা। যিদৰে ৰাহুল গান্ধী ডাঙৰীয়া আহি আমাৰ কপিল বৰঠাকুৰদেৱ ডাঙৰীয়াক কিছু কথা কৈ তেখেতক সান্তনা দিবলৈ চেষ্টা কৰিলে, এয়া হ'ব লাগে বৰ্তমান চৰকাৰৰ দায়িত্ব যে অসমৰ ৰাইজক সান্তনা দিয়াটো। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ কিছু পদক্ষেপ, চৰকাৰী এছপি অসমৰ ৰাইজক আঘাত দিয়া যেন লাগিছে। এইটো আমি আপত্তি জনাইছোঁ।